Good afternoon, ছাত্ৰ-ছাত্ৰীসকল। আমি আজি মৰুকৰণ ওপৰত আলোচনা কৰিম। ইতিমধ্যে এই পাঠটো পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ আমি একাধিক্ৰমে আগবঢ়াই লৈ আনিছোঁ। তোমালোকে নিশ্চয় মৰুভূমিৰ নাম শুনিছা। কেইখনমান এছিয়া মহাদেশৰ মৰুভূমি হৈছে থৰ, গোবি আৰু আৰব। মৰুভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, সেইকাৰণে মৰুভূমি অঞ্চলবিলাক শুকান, গছ-গছনি কম আৰু পৃথিৱীৰ প্ৰায় 20% ঠাই মৰুভূমিয়ে আগুৰি আছে। এই উষ্ণ মৰুভূমিৰ উপৰিও পৃথিৱীত শীতল মৰুভূমিও আছে, কিন্তু আমি আমাৰ আলোচনাত ক্ৰান্তীয় উষ্ণ অঞ্চলৰ মৰুভূমিবোৰৰ সম্পৰ্কেহে আলোচনা কৰিম। মৰুভূমি আৰু মৰুকৰণ একে বস্তু নহয় বা একে পৰিৱেশ নহয়, ই দুটা ভিন্ন পৰিৱেশ। মৰুভূমিও এটা পৰিৱেশ আৰু মৰুকৰণো অন্য এটা বিষয়। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। অৰ্থাৎ ঠাইডোখৰ ভাল আছিল, শস্য হৈছিল, খেতি বাতি হৈছিল, কিন্তু লাহে লাহে সি মৰুভূমিত পৰিণত হ'ল। তাৰমানে মৰুকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সি মৰুভূমিলৈ ৰূপান্তৰ হ'ল। এই মৰুকৰণ শব্দটোৱে মৰুভূমিৰ কাষৰীয়া অঞ্চললৈ মৰুভূমি সম্প্ৰসাৰণ হোৱা বুজায়। অৰ্থাৎ মৰুভূমি সম্প্ৰসাৰণ হোৱা প্ৰক্ৰিয়াক আমি মৰুকৰণ প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ। যোৱা শতিকাৰ 70 দশকত আফ্ৰিকাৰ চাহাৰা মৰুভূমিৰ পৰিৱেশ ইমানেই শুকান হৈ গৈছিল যে তাত বহুতো জীৱ জন্তুৰ মৃত্যুমুখত পৰিছিল। আৰু এই কথাই ৰাষ্ট্ৰসংঘকে আদি কৰি আন্তঃৰাষ্ট্ৰীয় স্তৰত এক আলোড়নৰ সৃষ্টি কৰিছিল। ই ইমানেই ব্যাপক আছিল বা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। অৱশেষত 1977 চনত আফ্ৰিকাৰ নাইৰোবিত ৰাষ্ট্ৰসংঘই এখন সন্মিলন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মানে মৰুকৰণ বিষয়বস্তুৰ ওপৰত এখন সন্মিলন অনুষ্ঠিত কৰিছিল। সেই সন্মিলনতে মৰুকৰণৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছিল। সংজ্ঞাটো আছিল এনেধৰণৰ: মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক ক্ষমতা বা সম্ভাৱনা বিনষ্ট কৰি অৱশেষত মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তিৰ ক্ষমতা নষ্ট কৰে আৰু মৰুভূমি সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে। মৰুকৰণৰ কাৰণ বহুতো। ইয়াৰ প্ৰধান কাৰণৰ ভিতৰত প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰণ। প্ৰাকৃতিক কাৰকৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি আৰু খৰাং বতৰ। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত খৰাং অৱস্থাৰ সৃষ্টি হয় আৰু এই খৰাং অৱস্থাই মৰুভূমিৰ উৎপাদিকা শক্তি, কেৱল মৰুভূমিয়ে নহয়, ভূমিও উৎপাদিকা শক্তি নাশ কৰে বা হ্ৰাস কৰে আৰু উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। আনহাতে গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে আমি ইতিমধ্যে পাই আহিছোঁ আৰু আগলৈও আমি এই কথাটো পাম। এই চেপ্টাৰটোতে আমি ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে পাম। তথাপিতো গোলকীয় উত্তাপ বৃদ্ধিয়েও মৰুকৰণ প্ৰক্ৰিয়া বা মৰুভূমিৰ কাষৰীয়া অঞ্চলবিলাকৰ যি মৰুকৰণ প্ৰক্ৰিয়া সেয়া বৃদ্ধিত অৰিহণা যোগাইছে। আৰু এইকেইটাই হৈছে আমাৰ প্ৰাকৃতিক কাৰক। ইয়াৰ উপৰিও মানৱ সৃষ্ট কিছুমান কাৰক আছে। এই ভিতৰত আছে পশুচৰণ, অত্যধিক পশুচৰণ, বননি ধ্বংস, কৃষি সম্প্ৰসাৰণ। এই সকলোবিলাক বা এনেবোৰ কাৰ্য মানৱ কাৰ্যাৱলীৰ ভিতৰত পৰে আৰু এইবিলাক সাধাৰণতে মানুহৰ দ্বাৰা সংঘটিত হৈছে। অত্যধিক পশুচাৰণৰ ফলত মৰুভূমিৰ কাষৰীয়া যি হাৰুৱা ভূমি বা যি বননি তৃণভূমি অঞ্চল আছে,
সেয়া শুকাই যাবলৈ ধৰে বা ঘাঁহৰ অভাৱত যি ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব লাগে তাত এটা শুকান পৰিৱেশৰ সৃষ্টি হয়। যিহেতু মৰুভূমিত বৃহৎ বৃহৎ গছ নাথাকে, মৰুভূমিৰ শুকান মৰুভূমি আৰু মৰুভূমিৰ কাষত সাধাৰণতে খুব ঘাঁহনি অঞ্চল হোৱা দেখা যায় সাৰুৱা ভূমি অংশত। কিন্তু লাহে লাহে সেই মৰুকৰণ প্ৰক্ৰিয়াৰ ফলত অত্যধিক পশুচাৰণৰ ফলত সেই ভূমি বা বননি ধ্বংস হৈ অৱশেষত সেই মাটিও মৰুভূমিৰ লগত চামিল হয় বা সেই মৰুভূমি সম্প্ৰসাৰণ হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত জনসংখ্যা বৃদ্ধিয়ে কৃষিভূমি সম্প্ৰসাৰণ ঘটাইছে, বননি ধ্বংস কাৰ্যত উদগনি যোগাইছে বা বননি ধ্বংস কাৰ্যই আমাৰ মৰুভূমি সম্প্ৰসাৰণত মানে মৰুকৰণ প্ৰক্ৰিয়াক আৰু খৰতকীয়া কৰি তুলিছে। গতিকে এইকেইটা আলোচনাৰ পৰা আমি দেখা পালোঁ যে মৰুকৰণ দুই ধৰণে হ'ব পাৰে, প্ৰাকৃতিক আৰু মানৱ সৃষ্ট। প্ৰাকৃতিক কাৰকৰ ভিতৰত পালোঁ আমি খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি। আনহাতে মানুহৰ কাৰ্যাৱলীৰ ভিতৰত পৰিছিলে পশুচাৰণ, কৃষি প্ৰসাৰ আৰু বননি ধ্বংস। পৃথিৱীৰ মহাদেশকেইখনৰ ভিতৰত উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এছিয়া, আফ্ৰিকা আটাইকেইখন মহাদেশ মৰুকৰণৰ কবলত পৰিছে। ছাত্ৰ ছাত্ৰীসকল, মৰুকৰণ সমস্যা সমাধান সম্ভৱনে? আমাৰ পাঠ্যপুথিত ইয়াৰ এটা প্ৰশ্ন আছে। আচ্ছা, মৰুকৰণ সমস্যাই সমগ্ৰ পৃথিৱীত এক ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে আৰু এইটো এটা আন্তৰ্জাতিক সমস্যা। এইটো এখন দেশৰ বা এখন ৰাষ্ট্ৰৰ নহয় বা কেইখনমান ৰাষ্ট্ৰৰ নহয়, এইটো এটা সমগ্ৰ এটা আন্তৰ্জাতিক সমস্যা। আৰু এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমি আন্তৰ্জাতিক পৰ্যায়ত সকলোৱে একেলগে আমি কাম কৰিব লাগিব। ইয়াত এখন দেশ বা এটা অঞ্চলৰ মানুহে কাম কৰিলে নহ'ব, সমগ্ৰ পৃথিৱীৰ মানৱ জাতি, সমগ্ৰ পৃথিৱীৰ দেশে একগোট হৈ যুটীয়াভাৱে এই প্ৰচেষ্টা ৰোধ কৰিব লাগিব। মৰুকৰণ প্ৰচেষ্টা আমি ৰোধ কৰিব লাগিব, ইয়াক এটা আন্তৰ্জাতিক সহযোগিতা লাগিব। দুই নম্বৰ কথাটো হৈছে যে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব লাগিব। যিকোনো প্ৰকাৰে আমি গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব লাগিব, তেতিয়াহে মৰুকৰণ সমস্যা সমাধান সম্ভৱ। আৰু 3 নম্বৰতে মানুহৰ যি প্ৰকৃতি বিৰোধী কাৰ্যাৱলী, এই কাৰ্যাৱলীও আমি ৰোধ কৰিব লাগিব। কাৰণ মানুহে পৃথিৱী বা প্ৰাকৃতিক পৰিৱেশক যিদৰে এটা কুঠাৰাঘাত কৰিছে, লাহে লাহে ই কিন্তু মানৱ সভ্যতা ধ্বংসৰ দিশে লৈ গৈছে আৰু সেয়া আমি পাইছোঁ। বিজ্ঞানীসকলেও বিভিন্ন সময়ত বিভিন্ন কথা কৈছে যে পৃথিৱী এটা গ্ৰহ, ইয়াৰ বসবাসৰ যিটো উপযোগিতা সেইখিনি প্ৰাণীৰ কাৰণে বা জীৱৰ কাৰণে যিখিনি উপযোগিতা সেইখিনি বহু পৰিমাণে হ্ৰাস পাইছে। আদিম অৱস্থাত পৃথিৱীখনৰ যি অৱস্থা আছিল সেয়া ক্ৰমে হ্ৰাস পাই আহি বৰ্তমান সময়ত জীয়াই থাকিবলৈ যিখিনি অনুকূল পৰিৱেশৰ প্ৰয়োজন সেইখিনি ক্ৰমে হ্ৰাস পাই আহিছে আৰু গোটেই বিশ্বই এই পৃথিৱীখন জীৱবৰ্তি থাকিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰিছে। কাৰণ আমি বৰ্তমান সময়ত পৃথিৱীত প্ৰাকৃতিক ভাৰসাম্য যথেষ্ট পৰিমাণে বিনষ্ট হৈছে। পূৰ্বৰ অৱস্থালৈ পৃথিৱীখনক ঘূৰাই নিবলৈ যিটো প্ৰাকৃতিকতাভাৱে মানৱ সমাজে চেষ্টা কৰা উচিত। আমি প্ৰত্যেক মানুহে প্ৰকৃতি বিৰোধী কাৰ্যকলাপ পৰা আঁতৰি থকা উচিত। মানুহে প্ৰকৃতি বিৰোধী কাৰ্যকলাপ বন্ধ কৰিব লাগিব, তেতিয়াহে পৰিৱেশৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি মৰুভূমি কাক বোলে, মৰুকৰণৰ সংজ্ঞা দিয়া, মৰুকৰণৰ কাৰণ দেখুওৱা, মৰুকৰণ সমস্যা সমাধান সম্ভৱনে, এই 3টা প্ৰশ্ন আমি আলোচনা কৰিলোঁ। আৰু পাঠ্যপুথিখন তোমালোকে ভালদৰে পঢ়িলেই এই কথাখিনি আৰু বেছিভাৱে আয়ত্ত কৰিব পাৰিবা।